কোনদিনা সেইদিনাখন যেতিয়া আহিছিল সেইদিনা কোনদিনা শীৰ্ষ আৰক্ষী বিষয়াৰ নাম লৈ গোলাঘাটত ধন দাবী ব্যৱসায়িক ব্লেকমেইল কৰা প্ৰবঞ্চক পৰিল ৰাইজৰ ৰোষত আৰক্ষীৰ চোৰাংচোৱাৰ পৰিচয় দি দাবী কৰিছিল 1 লাখ গুলিয়াই মৰাৰ ভাবুকিৰে মহিলাক অশালীন ব্যৱহাৰ প্ৰথমে মন কৰক শীৰ্ষ আৰক্ষী বিষয়াৰ পৰিচয় দি গোলাঘাটৰ ব্যৱসায়িক 1 লাখ টকা দাবী কৰা এইটো প্ৰবঞ্চকলৈ নিজকে আৰক্ষীৰ চোৰাংচোৱা বুলি পৰিচয় দি ধন দাবী কৰিছিল আৰিফ আহমেদে ঔষধৰ ব্যৱসায়ী এইজন আমোলাপট্টিৰ দেৱনাৰায়ণ দত্তৰ ঘৰত প্ৰৱেশ কৰি দাবী কৰিছিল ধন পিষ্টলেৰে পৰিয়ালক গুলিয়াই মৰাৰ ভাবুকি দি ঔষধৰ ব্যৱসায়ীয়ে নিচাযুক্ত টেবলেট বিক্ৰী কৰাৰ অভিযোগত বিচাৰিছিল ধন তোৰলৈ যাম বুলি ভাবিছিল তোৰতে মই যাবই লাগে কিন্তু সি এইটোৱে চান্স লৈ পেলাই ইয়াৰ আগতে এদিন 1 লাখ টকা মানে মোৰ পৰা ডিমাণ্ড কৰিছিল ঘৰতে মোৰ কেছত 10,000 টকা আছে সেই 10,000 টকা ল'লে আৰু 20,000 টকা সি আৰু মানে মোক বিচাৰিছে মই ক'লো মোৰ তাত নাই সি এনো এডিশ্যনেল SP হেৰি মই এনো ড্ৰাগছ বিকো শনিবাৰে টকা নিবলৈ দত্তৰ ঘৰত প্ৰৱেশ কৰিছিল ব্লেকমেইলাৰ আৰিফ শীৰ্ষ আৰক্ষী বিষয়াৰ নাম লৈ পূৰ্বেও ধন লৈ গৈছিল প্ৰবঞ্চকটোৱে মোক কৈছে বোলে পিষ্টল আছে সাৱধান য'ত আছে ত'তে থাক একদম বোলে হেৰি নিহিলিবি খবৰদাৰ এনেকৈ কৈছে তাৰপিছতে মই বোলো কি কথা ক'বলৈ আহিছ বোলো ইয়াত কিহৰ কি নিহিলিবি তাৰপিছত মানুহক বোলো আহাচোন গোটেইখিনি আহা হ'ল কি কৈছে ই কি কাৰণে আহিছে তাৰপিছতে এয়া সকলোৱে অকলে আহিছে দত্তৰ পৰিয়ালক হত্যাৰ ভাবুকি দিছিল যদিও প্ৰবঞ্চক আৰিফ ঘৰত সোমাই থাকোঁতেই পৰিয়ালৰ একাংশই খবৰ দিলে ওচৰ চুবুৰীয়াক খবৰ পাই দেৱনাৰায়ণ দত্তৰ ঘৰত প্ৰৱেশ কৰা স্থানীয় লোকে কৰায়ত্ব কৰিলে ব্লেকমেইলাৰ আৰিফক লপা থপা দি গতাই দিলে আৰক্ষীক আৰক্ষীয়ে প্ৰবঞ্চক আৰিফক গ্ৰেপ্তাৰ কৰি চলাইছে মাৰাথন জেৰা সহজে ধন ঘটাৰ লক্ষ্যৰে ব্যৱসায়িক ধন দাবী কৰা আৰিফৰ কঠোৰ শাস্তিৰ দাবী তুলিছে সকলোৱে গোলাঘাটৰ পৰা কেমেৰা পাৰ্চন ইউনিছ আলীৰ সহযোগত ৰোহিত গগৈ।